বাপৰে কি কৰিছ দুইটা যদি এই ৰং লগাই মেলি চাওঁ এই কালাৰ লগাই দিলি নেকি ক'ত পালা কালাৰ দুইটা মানে পুৰা জিমৰ ভূত লাগি গৈছে ন হা খেলৰ কাৰণে এনেই মানে চাইছো ট্ৰাই মানে কেনেকা লাগিব আৰু তাই মানে কি তহঁতক দুইটাক মানে বাথৰুমত চিচাত পুৰা এনেকে চাইছো সেইকাৰণে সোনকালে আহি গ'লো দুইটা মানে হেভি লাগিছে খালি দুটাক চাচোন কিবা দেখাই দে তাতে এইখনে ষ্টেজ ভাবি ল তোতে এতিয়া বাথৰুমটো নেকি বাপৰে আৰু এইটো চক ফাইবাৰ মাচুল চক দুইটাৰে বাৰু ডায়েটত পুৰা পুৰা হেভি ডায়েট নেকি এতিয়া না না এনেকে চলি গৈছ চলি গৈছো কাম দি দিছে তেনেকে আৰু দুইটা একেলগতে থাকো লগ নেৰ মানে দুইটাৰ না না হা একদম আমি দুটা ভাই ককাই নিচিনা থাকো ভাই কৰাই নিছে ন পুৰা জোৰ পাওঁ এতিয়া লগাই পুৰা দেখিছে ৰাইজ এই দুজনে মই যেতিয়াই দেখো দুইটা একেলগতে জিম আহে আৰু ইটোৱে তোক মানে ছাপৰ্ট পুৰা কৰে মানে দেই সেইটোৱে ভাল লাগে দুইটাক সেইকাৰণে মই ছাপৰ্ট কৰো দুইটাকে চাওঁ আৰু ষ্টুডেণ্ট আছে চবকে ছাপৰ্ট কৰো আৰু দেখিছে আপোনালোকে দুইটাকে কালাৰ চালাৰ লগাই দেখিছে কেনেকে কি কৰিছে বাথৰুমৰ ভিতৰত এয়া মই যোন নাই অহা কেলে ইমান দেৰি দুইটা এইবোৰ বাপৰে মজা বহুত হেভি তহঁতক অসমত বহুত মানে চিনি পায় গম পোৱা নাই হা পুৰা চাই মানে আপুনি আজি ভাগ্য ইমানে ভাল এই দেখি যায় তোমালোকৰ ওচৰত কণী পাস্তা এইফালে মুং কোনে দি পঠিয়াইছে গম পাইছা নাই কুলদীপ দা তেওঁ থাকে গুৱাহাটী নুনমাটিত আৰু তোমালোকে ইমানে ভাইৰেল অসমত এতিয়া নাহকুটীয়া ফায়াৰ ফ্লেম ফিটনেছ জিমৰ ষ্টুডেণ্ট ইমানে ভাইৰেল এতিয়া তোমালোকক ইমানে ছাপৰ্ট কৰিছে ইমান কম বয়সত ইমান ধুনীয়া ফিজিক্স তোমালোকে গঢ়ি তুলিছা তাতে নেচাৰেল আৰু তোমালোক দেখি কিনে উঠি অহা প্ৰজন্মই ইমান উৎসাহ পাইছে সেয়ে দাদাই কৈছে এই ল'ৰাকেইটাৰ কাৰণে মই কিবা প্ৰটিন জাতীয় বস্তু অলপ দি পঠিয়াওঁ আৰু দাদাজনে ভাল কথা এটা ক'লে তোমালোকে এতিয়া আছাম খেলা নাই ইণ্ডিয়া খেলা নাই বহুতে বোলে ইণ্ডিয়া লেভেলৰ ল'ৰা হেল্প কৰে যোনে ৱৰ্ল্ড খেলি জিকি যায় তেওঁলোকক হেল্প কৰে কিন্তু একদম ষ্টাৰ্টিং যোনখিনিয়ে কৰে আমি তেওঁলোকক হেল্প কৰিব লাগে কাৰণ তেওঁলোকক উৎসাহ দিলেহে আকৌ নতুন প্ৰজন্মখিনিয়ে ভাল পাব যে তেওঁলোকক উৎসাহ দিছে আমাৰো কেতিয়াবা হেল্প হ'ব সেই দাদাজনে তেওঁৰ ফালৰ পৰা এয়া তোমালোকৰ কাৰণে কণী এইফালে তোমালোকৰ মুং পাস্তা দি পঠিয়াইছে দাদাজনৰ কাৰণে একদম চবৰে ভাল লগা প'জ এটা দি দিয়া তোমালোকে একদম বঢ়িয়া বঢ়িয়া কুলদীপ দাৰ কাৰণে মজা এই চালিয়া বঢ়িয়া 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 আৰু দাদাক আমাৰ নাহকুটীয়া বাকী তৰফৰ পৰা আৰু ফায়াৰ ফিল্ম ফিটনেছ জিমৰ তৰফৰ পৰা দাদালৈ ধন্যবাদ থাকিল